চৰাই চিৰিকটি হেল্ল' গাইজ পথাৰ গৈ আছো দেখিছানে কি ধুনীয়া ধাননি পথাৰ ইমান পানী খাইছে ন কটন লাত জুবিয়ামগে এতিয়া আৰু ইয়াক ধুই মেলি ধুনীয়া হৈ গ'ল আৰু চল বল হৈ গ'ল আৰু বৰটোকোলা চৰায়ে বাহেতি ঐ সাজিলে ঐ আলিৰে ঐ মাজতে যাব নোৱাৰে দৌৰিলে ৰচি চচি এৰি দৌৰিলে ধৰ ইয়াক কেনে গাইজ ধুনীয়া লাগিছেনে আমাৰ শুৱনি পথাৰখন চৰাই চিৰিকটি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এইটো আলি বুলি কয় দেই এতিয়া ধানৰ মাজে মাজে ধুনীয়া আলি এইখিনি আমাৰ বৰ্তাহঁতৰ ধান আমাৰ ধানখিনি পাম আৰু ওচৰতে চাই আহো কি কৰিছে আগত কথা আকৌ ও ধাননি পথাৰতে গোপিনীয়ে সবা পাতে ধান চাউল পিঠা পনা খাবলৈ মোক মাতে এফালে ৰাস্তাতে যাওঁ চাই আহোগে চলো চলো যাক আগত যা এফালে এইখিনি দেই গাইজ আমাৰ পথাৰখিনি পাই গ'লো এডাল ওলাইছে দেই লাহেকে ওলোৱা আৰম্ভ কৰিছে এইটো চাওক ধান ওলাইছে ধুনীয়া ধাননি পথাৰ ধুনীয়া হৈছে ধান চলো চিধা 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 যাক এফালে কেনেকুৱা গাইজ ধুনীয়া নে কেনে এইখিনিয়ে আৰু আমাৰ ধানখিনি এইখিনি এই লাইনটো ষ্ট্ৰেইট এই তালৈকে জেকে পানী খাইছে আহ কি ক আগত যা মই আগত যাওঁ